প্ৰথমে ডিঙি চেপি হত্যা আৰু এটা প্ৰেমৰ সম্পৰ্কৰ ৩৫ টুকুৰা ৬০০ লিটাৰৰ এটা ফ্ৰিজত ১৮ দিনলৈ থাকিল প্ৰেয়সীৰ মাংস নিশা হ'লেই প্ৰেয়সীৰ চিহ্নমুণ্ড সন্মুখত লৈ কান্দি থাকে প্ৰেমিকে দেশ জোকাৰি যোৱা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডত খোল খাইছে এটাৰ পিছত এটাকৈ নতুন পৃষ্ঠা দিল্লীৰ এটা ফ্লেটত লিভ ইন ৰিলেশ্যনশ্বিপত থকা আফতাব আমিন পুনাৱালা আৰু শ্ৰদ্ধা ৱাকাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ চাৰিওফালে কেৱল শ্ৰদ্ধা হত্যাকাণ্ডৰ A to Z খবৰ আৰক্ষীৰ জালত থকা হত্যাকাৰী প্ৰেমিক আফতাবেও কৈ গৈছে এটাৰ পিছত এটাকৈ শ্ৰদ্ধাক হত্যা কৰাৰ কৃতিত্ব এয়াই ভাৰতত প্ৰথম বুলি ভাবিছে নেকি ইয়াতকৈও কিন্তু নিৰ্মম হত্যাকাণ্ড হৈছে ভাৰতত নিজ পত্নীৰ ৩০০ টুকুৰা কৰি জেলত এতিয়াও আছে অভিযুক্ত ৩০০ টুকুৰা কৰি ২২টা টিফিনত ভাৰতীয় সেনাৰ চিকিৎসকে ভৰাইছিল পত্নীৰ মৃতদেহ দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ পাছতে দেশত আগতে হোৱা জঘন্যতকৈও জঘন্য কিছু হত্যাকাণ্ডৰ টপিক পুনৰ চৰ্চালৈ আহিছে দেৰাদুনৰ সুৰেশ গুলাটি নামৰ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰে পত্নী অনুপমাক ৭০ টুকুৰা কৰি একেধৰণে ফ্ৰিজত ৰখা ঘটনা সংঘটিত হৈছিল ২০১৭ চনত শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছতে ওড়িশাৰ আন এক হত্যাকাণ্ড পুনৰ ট্ৰেণ্ডিঙত আহিছে শ্ৰদ্ধা ৱাকাৰৰ জঘন্য হত্যাকাণ্ডকো চেৰ পেলাব ওড়িশাৰ ভুৱনেশ্বৰৰ উশাসী হত্যাকাণ্ডই ওড়িশাৰ ভুৱনেশ্বৰৰ উশাসী হত্যাকাণ্ড যেন শ্ৰদ্ধা ৱাকাৰ বা দেৰাদুনৰ অনুপমা গুলাটিৰ হত্যাতকৈও অধিক ভয়ংকৰ একালৰ সেনাৰ কৰ্ণেল সোমনাথ পাৰিদাৰে ২০১৩ চনৰ ৩ জুনত হত্যা কৰিছিল পত্নী উশাসী পাৰিদাৰক কাৰণ আছিল এটাই দুয়োৰে সংসাৰলৈ আহিছিল এগৰাকী নাৰী ৭১ বছৰীয়া সেনাৰ চিকিৎসক সোমনাথ পাৰিদাৰে ১৯৯২ চনত লৈছিল ৰিটায়াৰ সেনাৰ নীতি নিয়ম অনুসৰি সদায় মৰ্ণিং ৱাক আছিল সোমনাথৰ ডেইলি ৰুটিন এনেদৰে মৰ্ণিং ৱাকলৈ যাওঁতে এগৰাকী মহিলাৰে ৰিলেশ্যনশ্বিপত আহিছিল সোমনাথ আৰু তাৰ বাবেই পত্নী উশাসী পাৰিদাৰেৰে কাজিয়া আৰম্ভ হৈছিল সোমনাথৰ লাহে লাহে কৰ্ণেল সোমনাথ পাৰিদাৰে মৰ্ণিং ৱাকলৈ যাওঁতেই লগ পোৱা কম বয়সীয়া মহিলাগৰাকীয়ে কিন্তু ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল যাৰ পৰিণতিত সোমনাথ আৰু উশাসীৰ কাজিয়াই পাইছিলগৈ চূড়ান্ত পৰ্যায় ৰিটায়াৰৰ পাছত ভুৱনেশ্বৰৰে এখন নাৰ্ছিং হোমৰ চিকিৎসক আছিল সোমনাথ পত্নীৰ সৈতে ঘৰত অকলেই আছিল ২ সন্তান বিদেশত থাকিলেও সদায় কিন্তু ফোনযোগে কানেকশ্যন ৰাখিছিল দুয়োৱে কিন্তু হঠাৎ ২ সন্তানে পিতৃ মাতৃৰে যোগাযোগ কৰিব নোৱাৰা হৈ পৰিল সেয়ে মোমায়েকক ২ মাক দেউতাকৰ খবৰ ল'বলৈ পঠাইলে ঘৰলৈ কিন্তু ঘৰলৈ গৈ মোমায়েকে বায়েকক দেখা নাপাই ভিনিহি সোমনাথক সুধিলে বায়েক ক'লৈ গ'ল সোমনাথ পাৰিদাৰে পত্নী ডুবাইত থকা সন্তানৰ ঘৰলৈ যোৱা বুলি খুলখালীয়েকক মিছা মাতিলে কিন্তু ঘৰটোৰ ভিতৰৰ পৰা বিভৎস গোন্ধ পোৱাত সন্দেহ জাগি আৰক্ষীৰ কাষ চাপে খুলখালীয়েকে আৰু আৰক্ষীয়ে আৰম্ভ কৰিলে তালাচী অভিযানকালত আচৰিত হৈ পৰিছিল আৰক্ষী ঘৰটোৰ চাৰিওদিশে পৰি থকা বহুকেইটা টিফিন দেখি আচৰিত হৈছিল আৰক্ষী টিফিনবোৰ খুলি হতবাক হৈ পৰে আৰক্ষীও প্ৰতিটো টিফিনত হেঁচি ভৰাই থোৱা আছিল মানুহৰ মাংস কেৱল টিফিন বক্সতেই নহয় 2টা লোহাৰ ট্ৰাংকতো হেঁচি ভৰাই থৈছিল মানুহৰ মাংসৰ টুকুৰা লগে লগে আৰক্ষীয়ে জিম্মাত লৈ সোমনাথ পাৰিদাৰক প্ৰথমে পত্নীয়ে বেৰত মূৰ খুন্দিয়াই আত্মহত্যা কৰা বুলি আৰক্ষীক কৈছিল সোমনাথে কিন্তু মাৰাথান জেৰাত আৰক্ষীৰ আগত লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰি মূৰ কাটি পেলোৱা বুলি স্বীকাৰ কৰে সেনাৰ চিকিৎসক সোমনাথ পাৰিদাৰে পাছত মৃতদেহ লুকুৱাবৰ বাবে চেষ্টা চলাই সোমনাথে বজাৰলৈ গৈ কিনি আনে ২২টাকৈ টিফিন বক্স তাৰ পাছত পত্নীৰ দেহ টুকুৰা কৰে আৰু চিকিৎসা বৃত্তিত যিহেতু জড়িত তাৰ বাবে সেই এক্সপিৰিয়েঞ্চসমূহ কামত লগাইছিল সোমনাথে ৩০০ টুকুৰা কৰি টিফিনত ভৰাইছিল পত্নীৰ মৃতদেহ গোন্ধ নোলাবৰ বাবে টিফিনবোৰত ঢালি দিছিল ফেনাইল পত্নীৰ ইচ্ছা আছিল শিৰডিত শেষকৃত কৰোৱাৰ সেই হত্যাকাৰী সোমনাথে পত্নীৰ দেহৰ এটা টুকুৰা শিৰডিলৈ নিয়াৰো পৰিকল্পনা কৰিছিল বুলি জেৰাত জনাইছিল আৰক্ষী জেৰাত এফালৰ পৰা সৈ কাঢ়িছিল সোমনাথ পাৰিদাৰে পত্নীক হত্যাৰ কেইবাদিনলৈকে কটা মূৰটো ঘৰৰ ডাইনিং টেবুলতে ৰাখিছিল সোমনাথে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভুৱনেশ্বৰৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে সোমনাথ পাৰিদাৰক ঘটনাটোৱে ভুৱনেশ্বৰকে নহয় সমগ্ৰ দেশকে কম্পিত কৰিছিল শেহতীয়াকৈ দিল্লীৰ এই শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড এনে নৃশংসতাৰ নতুন সংযোজন বুলি চৰ্চিত হৈছে